হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে কুশলে আছে। আজি মই বনাবলৈ ওলাইছোঁ মাছৰ কালিয়া। বহুতে সোৱাদৰ হয় খাবলৈ। তেনেহ'লে আহকচোন চাওঁ ইয়াৰ বাবে কি কি সামগ্ৰীৰ প্ৰয়োজন। ইয়াৰ বাবে মই এটা মিডিয়াম সাইজৰ বিলাহী, দুটা কেঁচা জলকীয়া, খিচমিচ, তেজপাত দুখিলা, শুকান জলকীয়া, ফেটি লোৱা দৈ, দুটা মিডিয়াম সাইজৰ পিঁয়াজ পেষ্ট বনাই লৈছোঁ। আদা নহৰু পেষ্ট লাগিব 1 চামুচ, জিৰা গুড়ি, ধনিয়া গুড়ি, কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু ঘৰতে বনাই লোৱা ৰেড চিলি পাউডাৰ। আৰু ইয়াত মই গোটা জিৰা লৈছোঁ আৰু এইফালে দুটা মিডিয়াম সাইজৰ পিঁয়াজ এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। ইয়াত মই 4 পিচ বাহু মাছ নিমখ আৰু হালধি সানি ফ্ৰাই কৰি লৈছিলোঁ। আপোনালোকে কালিয়া বনাবলৈ যিকোনো ধৰণৰ ডাঙৰ মাছ ব্যৱহাৰ কৰিব পাৰে। এইফালে মই কেৰাহী এটা পাতি তেল অকণমান দি দিলোঁ আৰু তেলখিনি গৰম হোৱাত ইয়াত মই কাটি লোৱা পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি আমি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। এয়া পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা হৈ গ'ল। মই এইখিনি এতিয়া এখন প্লেটত কাঢ়ি ল'ম। এতিয়া মই সেইটো কেৰাহীতে তেল অকণমান দি পেলাই গোটা জিৰা কেইটামান দি দিলোঁ। তাৰপিছত তেজপাতখিলা আৰু শুকান জলকীয়া কেইটামান দি দিলোঁ। তাৰপিছত ভালদৰে লৰাই ল'ম। তাৰপিছত ইয়াত মই পেষ্ট বনাই লোৱা পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি দিয়াৰ পিছত আমি অলপ সময় ভাজি থাকিব লাগিব। পিঁয়াজখিনি ভালদৰে ভাজি লোৱাৰ পিছত ইয়াত মই 1 চামুচ আদা নহৰু পেষ্ট দি দিলোঁ। ইয়াত মই আদা নহৰু কেঁচা গোন্ধখিনি নোযোৱালৈকে এনেদৰে ভাজি থাকিম। তাৰপিছত ইয়াত কাটি থোৱা বিলাহীখিনি দি দিলোঁ। বিলাহীখিনি দিয়াৰ পিছত 2 মিনিটমানৰ কাৰণে এনেদৰে ভাজি থাকিম। তাৰপিছত ইয়াত মই আধা চামুচ হালধি গুড়া আৰু জিৰা গুড়া, ধনিয়া গুড়া যিখিনি মই মছলা লৈছিলোঁ ইয়াত সকলোবোৰ দি দিম। তাৰপিছত সোৱাদ অনুসৰি নিমখ দিম। দি পেলাই এইখিনি সিজিবলৈ এৰি দিম। এয়া বিলাহীখিনি সিজিলে আৰু অকণমান বিলাহীখিনিৰ পৰা পানী ওলোৱা আৰম্ভ কৰিছে। তাৰপিছত ইয়াত মই দুটামান চেনি দি দিছোঁ কালাৰৰ কাৰণে। তাৰপিছত ভালকৈ এবাৰ লৰাই ল'লোঁ। 2 মিনিটমান এনেদৰে ভাজি থকাৰ পিছত মছলাখিনিৰ পৰা তেল ওলোৱা আৰম্ভ কৰিছে। এতিয়া মই ইয়াত অকণমান গৰম পানী দি দিম মছলাখিনি ধৰি নাযাবলৈ। তাৰপিছত এবাৰ ভালদৰে লৰাই ল'লোঁ আৰু অকণমান উতলিবলৈ থৈ দিম। এয়া পানীখিনি অকণমান শুকাই গ'ল। তাৰপিছত মই ইয়াত ফেটি লোৱা দৈখিনি দি দিলোঁ। দৈখিনি দিয়াৰ পিছত গেছৰ ফ্লেমটো একেবাৰে চিমত ৰাখি দিব, নহ'লে দৈখিনি ফাটি যাব। দৈখিনি দিয়াৰ পিছত ভালকৈ এবাৰ লৰাই ল'লোঁ। তাৰপিছত ইয়াত মই নিজৰ পৰিমাণ অনুসৰি পানী দি দিম। পানীখিনি দিয়াৰ পিছত ভালকৈ এবাৰ লৰাই ল'ব। আপোনালোকে এইটো সময়তে নিমখৰ পৰিমাণটো চাই ল'ব। মোৰ ইয়াত নিমখটো অকণমান কম হোৱাত মই ইয়াত অকণমান নিমখ দি দিলোঁ। তাৰপিছত আমি এইখিনি 1 উতল অহালৈ এনেদৰে থৈ দিম। এয়া ধুনীয়াকৈ 1 উতল আহি গ'ল। এতিয়া মই ইয়াত লৈ লোৱা খিচমিচখিনি দি দিলোঁ। মাছৰ কালিয়া বনাওঁতে যদি আপোনালোকে খিচমিচ আৰু দৈ নিদিয়ে তেতিয়াহ'লে মাছৰ কালিয়া একেবাৰে সোৱাদ নালাগিব খাই। খিচমিচখিনি দিয়াৰ পিছত আপোনালোকে 10 মিনিটমান এনেদৰে থৈ দিব, ভালকৈ উতলিবলৈ দিব। তাৰপিছত ইয়াত মই এটা কেঁচা জলকীয়া দি দিলোঁ। কেঁচা জলকীয়া দিলে সোৱাদটো বহুত ভাল লাগে। তাৰপিছত ইয়াত মই ফ্ৰাই কৰি লোৱা মাছখিনি দি দিলোঁ। মাছখিনি দিয়াৰ পিছত বেছিকৈ লৰাই নাথাকিব, নহ'লে মাছখিনি ভাগি যাব। মাছখিনি দিয়াৰ পিছত ইয়াত মই প্ৰথমেই ফ্ৰাই কৰি লোৱা পিঁয়াজখিনি ইয়াৰ ওপৰত দি দিম। পিঁয়াজখিনি দিয়াৰ পিছত এবাৰ ভালকৈ লৰাই ল'লোঁ। তাৰপিছত এইখিনি মই 10 মিনিটমান এনেদৰে উতলিবলৈ থৈ দিম। এয়া আমাৰ মাছৰ কালিয়া একেবাৰে ৰেডি হৈ গ'ল। বহুতে বেছি ভাল হয় খাবলৈ। আপোনালোকে এনেদৰে বনাই খাই চাব।
ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো তেনেহ'লে আজিলৈ আহিছোঁ আকৌ লগ পাম নতুন নতুন ৰেচিপিৰ সৈতে ধন্যবাদ